खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी आरो बिपिएफ राजखान्थि दोलोआ फैबाय थानाय जा विधानसभा बे विधानसभा बियाबाव माबे बियाबाव सोरखौ बिजाथि होनाय जागोन बिपिएफ दोलोनिफ्राय बेखौ 19 मार्च नङाबा फैगौ 20 मार्चनि गेजेराव फोसावगोना रोखा बे बाथ्राखौ फोरमायनानै होदों बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा 19 नङाब्ला 20 मार्चआव फोसावगोन बिपिएफ दोलोआ बिजाथिनि फारिलाइ हाग्रामाया मोनथिया दासिमबो बिपिएफ दोलोआ बिजेपिनिफ्राय मोनबेसे बियाब मोननो हागोन बेखौ बाथ्राखौ बुंदों हाग्रामा महिलारि बिथाङा जेराव रायजोनि बारग' गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा बिपिएफ दोलोनो मोनजिसे विधानसभा बियाबखौ बिटिआरनि जा मोनजिबा विधानसभा बियाबनि गेजेराव मोनजिसे विधानसभा बियाबखौ बिपिएफ दोलोनो हगारना होबाय होननानै बाथ्रा फोरमायदों नाथाय बे समाव बे बाथ्राखौबो मोनथिया बिटिसिनि गाहाय मावफुं सोद्रोमा एबा बिपिएफनि गाहाय हाग्रामा महिलारि बिथाङा मोनजिसे विधानसभा बियाबाव बिपिएफ दोलोआ 19 एबा 20 मार्चनि गेजेराव बिजाथिफोरनि फारिलाइखौ बे समाव फोसावगोन बे समाव मख'नांगोन प्रमोद बर'नि दैदेननाय इउपिपिएल राजखान्थि दोलोआ फार्स्ट फेज महरै गासै 7 बिजाथिनि फारिलाइखौ फोसावबाय नाथाय बिपिएफ दोलोआ दासिमबो फोसावाखै 19 एबा 20 मार्चनि गेजेराव बिपिएफ दोलोआ गासै मोनजिसे विधानसभा बियाबनि जा बिजाथिनि फारिलाइ बेखौ फोसावगोन लोगोसे मोनब्रै विधानसभा बियाबखौ बे समाव बिजेपि दोलोआ लाबाय होननानै रायजोनि बारग' गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा रोखा खालामदों दानिया फैदो बिदिब्ला बिजाथिनि फारिलाइ फोसावनायखौ लानानै लोगोसे मोनबेसे विधानसभा बियाबाव मोनगोन बेखौ लानानै बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा माबायदि बाथ्रा फोरमायदों बेखौ नोंथांमोननि गेजेराव लाना फैदिनि जइन्ट सिटिं ইয়াত সকলো ওমেন ইয়থ বিএসইউ আৰু যিমান সেল কমিটি আছে বেংগলী হওক ৰাভা হওক গাৰো হওক বা মাইনৰিটি হওক সবে লৈ পেলাই ডিস্ট্ৰিক্ট লেভেলত জইন্ট সিটিং এই জইন্ট সিটিঙত আমাৰ এই অতি সোনকালে যেহেতু 20 তাৰিখৰ ভিতৰত ফাইনাল যেটো ক্যান্ডিডেট আৰু সিট হেতু ফাইনাল হৈ যাব এই কথাবিলাক আমি জনাইছো তথাপিও যেহেতু ইলেকশন খেলিব এনডিএ হিসাবে মুছলপুৰত আমাৰ এনডিএ ক্যান্ডিডেট থাকিব যেহেতু এই হিসাবত মই আগতীয়াকৈ আপোনালোকে সমষ্টি ওয়াইজত ইলেকশন স্ট্যান্ডিং কমিটিটো বনাই ল'ব পাৰিব বনাই ল যেহেতু আমাৰ পিএমবি মিটিংটো 19 তাৰিখ ইভিনিং নহলে 20 তাৰিখ ৰাতিপুৱা হ'ব সময় নাই 23 তাৰিখে তালিকাখন প্ৰস্তুত হৈছে সব প্রস্তুত কিন্তু এই নাই আমাক খবর দিত দিব না জানে তো আমার তো ফাইনাল হব 19 তারিখত ইভিনিংত ডিক্লেয়ার দিব ফাইনাল ক্যান্ডিডেট ডিক্লেয়ার দিব 19 তারিখ বাই চান্স যদি নোৱাৰে 20 তারিখ কিন্তু ৰাতিপুৱা হ'ব পাৰে বিৰোধীয়ে কৈ আছে আপোনালোকে পৰিয়াল ৰাজনীতি চলাই বুলি কৈছে আপোনাৰ এইবিলাক পিছত সুধিবি এইবিলাক পিছত বিৰোধীয়ে কোন বিৰোধী নাই ইউপিপিএলতো এনডিএত আছে কোন বিৰোধী ৰাজ্যসভা এমপি নিৰ্বাচিত হোৱাৰ পিছত পুনৰবাৰ বিধানসভা নিৰ্বাচন নাই ইহঁতেতো খালি গাদিহে লাগে কোৱা সময়তো আমি বড় জাতিৰ কাৰণে এনেকুৱা কাম কৰিম বুলি কয় কিন্তু ক'ত কৰিছে প্ৰমোদ বড়োই এতিয়া ৰাজ্যসভা এমপি হৈ গ'ল আৰু নিজে এমচিএলএ হৈ আছে এতিয়া আৰু এমএলএ লাগে তাক কিমান লাগে সব গাদি থাকে লাগে কাকো চিনি নাপায় প্ৰমোদ বড়ো আপুনি ধৰি লওক মই 19 তাৰিখ বুলি কৈ আছো কিন্তু 20 তাৰিখত মই কৰিম ফাইনাল কিন্তু এনডিএ প্ৰমোদ বড়োই এনডিএত যদি আছে 15টা কিয় দিছিল 15টা দিব নালাগিছিল ইহঁতে এনডিএ বুলি হাই কামাণ্ডটো এনডিএৰ কিবাটো নেতৃত্বতে বিজেপিৰ লগত আলোচনা কৰি ইহঁতে সিট ল'ব লাগিছিল আমিতো আজিও মই নকম বিপিএফে ইমানটা সিট পাইছে বুলি আজিৰ দিনতো মই ক'ব নোৱাৰে জানে ইমানটা সিট পাব বুলি মই আজিৰ দিনতো ক'ব নোৱাৰে মুঠতে 20 তাৰিখত আপোনালোকে ফাইনাল ক্যান্ডিডেটৰ নাম আৰু সিটটো পাই যাব